हेलो फ्रेंड की खबर আপোনালোকৰ খবৰ নিশ্চয় ভাল দেৰিকৈ চব কাম জনাইছোঁ আপোনালোকে হয়তো দেখা পাইছে মোৰ ভাইটি আছে হাই বুলি কয় হাই কেত পাক চিৰিয়েল ভাল দেখুৱাবলৈ বেটৰা জানে চ' আমাৰ ভিতৰত ক'ৰবাত বেছি ভাল ভাল নাই ন ক'ৰবাত এই ক'ৰবাত ভাল আমি ক'ত যাম আজি বিলা গাড়ী মানে মানে বেটাৰী গাড়ীত যাম চুয়ে মানে স্পষ্ট থাকে নাই মানে অলপমান বজিব যায় চ' মানে বেয়া নাখাব মানে মানে গাড়ীত যাম মানে খুব যাম কৰিলে আপোনাৰ গম পাব নহয় মানে আমি যাম মানে নলবাৰীত আৰু মানে মানে পূজা আহিছে মানে পূজাৰ মানে পূজা ষ্টাৰ্ট হ'ব আমি মানে কাপোৰ আনিবলৈ যাম ফেমিলি চ' আমি এনেকৈ চব তাকলো কথাটো দেখি দাম যাম আৰু তাৰমানে চুৰি নহয় যাত এই গাড়ী মানে বহুত বেছি আঠটা বেটাৰীত যাবাৰা আমি বেটাৰীত যাম সেইকাৰণে সি 8টা বাজি আছে মই এতিয়া ওলোৱা নাই এতিয়া মানে মই কৰি পিন্ধিছোঁ চব আপোনালোকে মই কাপোৰ চাপোৰ পিন্ধিছোঁ দেখাম কাপোৰ চাপোৰ পিন্ধিলে আপোনালোক লগ পাই বিলেগাই যাবা হ'লে আন্দা চ' আপোনালোকে লগ পাই সাজখন কাপোৰ পিন্ধি কিনে আপোনালোকে লগ পাই আমি চব ধাবাৰ টাইমত লগ পাম চ' আপোনালোকে যি দেখাবৰ চেষ্টা কৰিম আৰু ধুনীয়া মানে পূজা কাপোৰ কিনিব যাম বঢ়িয়াকৈ চ' আপোনালোকক মই দেখুওৱা যাম চ' যি আপোনালোকক মই দেখুৱাব পাৰোঁ সেই দেখুৱাবলৈ চেষ্টা কৰি যাম হয়নে নহয় অঁ বুলি কওঁ হি একবাৰ হাই দিছোঁ তুমি দাঁত কেইটা কি খাইছি চাং দাঁত কেইটা দেখি আছোঁ দাঁত কেইটা কৈ দিওঁ মই মানে কি হৈছে মানে দাঁতকেইটা সৰুতে পৰি ভাঙিছে ন সৰুতে পৰি ভাঙিছে ন সৰুতে মানে পৰি ভাঙিছে আমি পৰি গৈছিলোঁ ন কেতিয়া মানে গাছ মানে তাৰমানে পৰি তেজ ওলাইছিল পৰি এনেই মানে তাৰ মনত আছে এতিয়া মানে পৰি তেজ ওলাইছিল মনত আছে তোমাৰ মনত আছে তোমাৰ তেজ ওলা আৰু তাৰমানে মাজে মই কৈছিলোঁ যে মই মানে নলবাৰীলৈ যাম মোৰ ফেমিলি মা দেউতা মা পাপা তো আৰু ভাইটি আৰু মই টিচাৰ লিখি দিম চবেই মানে ভোজন দিছে সেইকাৰণে মই মানে ভাবিলোঁ নাই মই ঠাণ্ডা লাগে দিয়কচোন বাহিৰত মানে সেইটো ভাবিলে মই ঠাণ্ডাই মানে টি চাৰ্ট পিন্ধিলোঁ মানে ধৰক হেৰি নহয় মানে বেছি ডাঠা নহয় মানে পাতলা হয় সেইটো পিন্ধিলোঁ মই ঠাণ্ডা লাগি থাকে সেইকাৰণে পিন্ধিলোঁ চ' মই যাম চ' আপোনালোকে বৰষুণ দিছে এতিয়া বাহিৰ মানে জানেই বাৰু বৰষুণ দিলোঁ আমি বৰষুণ দি থাকিলে গাইছ আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনাক মই যি দেখুৱাবলৈ চেষ্টা কৰিছোঁ মানে বৰষুণ দি আছোঁ কিন্তু আপোনাক মই দেখুৱাব চেষ্টা কৰি যাম আৰু আপোনালোকক মই দেখুৱাম আৰু ভিডিঅ'টো আপোনাক দেখুৱাব চেষ্টা কৰিম মানে এতিয়া দেখুওৱা নহয় আপোনাৰ মুখত আহিলে গোটেইখিনি বস্তু দেখুৱাম চ' আপোনাক ভিডিঅ'টো শেষলৈকে চাই গাইছ কিন্তু আপুনি ভিডিঅ'টো ইলাহতে শেষ কৰি কিনে আপোনাৰ ইণ্টাৰেষ্ট নাই ভিডিঅ'টো প্লিজ আপোনালোকে স্ক্ৰীন নকৰাকৈ চাই থাকিব আৰু যদি দেখুৱাব আপোনাক কৈছোঁ দেখাব চেষ্টা কৰিম আৰু মই ভাইটিক দেখুৱাই আছোঁ আপোনালোক ভাইটিক দেখুৱাই কি কৰি আছা ক'ত যাবা আমাৰ গাড়ীত নহয় আমি ফুৰিব যাম না বেটাৰীত গুৱাৰ গাড়ীত যাম না আমি চ' গাইছ ভাইটি বোলে যাম বুলি আপোনাৰ চ' আমি যাই আছোঁ গাইছ মই চলাটো কেনেকুৱা আছে কমেণ্টত জনাব আৰু মানে মোৰ বহুত ভাল পাওঁ চলা চ' আপোনালোকে বহুত ভাল লাগে আৰু গাইছ মানে প্ৰথমতে গ'লোঁ বিশালত মানে মোৰো মানে কেইটামান বস্তু ল'ব লগা আছিল সেইকাৰণে গ'লোঁ আৰু মানে বহুত দিন যোৱা নাছিলোঁ
ভাবিলোঁ যাওঁ আঁকা লাগে মানে গৈছোঁৱে যে তাৰ মানে ভাবিলোঁ বিচাৰতে প্ৰথমতে সোমাই যাওঁ চ' আপোনাৰ ভিডিঅ'টো চাই চ' ধুনীয়াকৈ বেটাৰীত গৈ আছোঁ আৰু মানে যাই আছোঁ দোকানত চ' আৰু বেলেগ দোকানত যাম বাৰু চ' যাই আছোঁ আৰু বেলেগ এখন দোকানত তো চাই থাকিব ভিডিঅ'টো শেষলৈকে।
গাইজ এখন ভাইটি স্কুটি কিনিলে মানে বিশালৰ পৰাই কিনিছে আৰু মানে পুৰা ধুনীয়া স্কুটি মানে মনে চলান পাই কি ধুনীয়া লাগিছে গাইজ। আপোনালোকে কেনেকুৱা লাগিছে ক'ব। ভিডিঅ'টো মানে যদি ভাল লাগিছে লাইক মানে ছাবস্ক্ৰাইব কৰিব আৰু লিপষ্টিক যোৱা নাই মানে কি হৈছে আৰু মানে আপোনালোকক মই কাপোৰ দেখুৱাম বুলি কৈছিলোঁ মানে কাপোৰ আজি বাৰ্থডে নেদেখুৱাম মই এতিয়া ৰাতি হৈছে বহুত বেছি। চ' আপোনালোকে মানে মই বেলেগ দিনা দেখুৱাই দিম, আজি মই দেখুৱাব বহুত বেছি ইচ্ছা নাই মানে আজি মই গাটো বহুত বেয়া লাগিছে মানে আহি কিনে মানে 8:30 পাইছোঁ, সেইকাৰণে মই দেখুৱাব বহুত বেছি ইচ্ছা নাই। চ' আপোনাক মই পিছত এটা ব্লগত দেখুৱাই দিম। চ' কি কিনিলোঁ আপোনাক মই পিছত মানে এটা বনাই লৈ আহিম মানে যি কিনিছোঁ সেই ব্লগকেইটা লৈ আহিম। চ' আপোনালোকে সেইটো ব্লগৰ লগত আপোনালোকে আশা কৰি থাকক। চ' মই সেইটো ব্লগত আপোনালোকক যি কিনিছোঁ দেখুৱাম। বাট মানে মই বহুত বস্তু খুলিছোঁ কিন্তু মই ইউজো কৰিছোঁ, কিন্তু আপোনালোকক মই দেখুৱাই দিম। চ' মই মানে জোতাযোৰ দেখুৱাই দিওঁ মানে এটা বিশালৰ পৰা জোতা আনিছোঁ আপোনালোকক কৈছোঁ মানে বিশালত গৈছিলোঁ আপোনাক দেখুৱাইছোঁ মানে বিশালৰ পৰা মই ধুনীয়া জোতা আনিছোঁ মানে 399 টকা 400 পৰে 1 টকা কম। চ' আপোনাক মই দেখুৱাইছোঁ ধুনীয়া কালাৰ। চ' মোৰ বহুত বেছি ভাল লাগিছে। চ' কাপোৰযোৰৰ কালাৰ আৰু মানে জোতাযোৰ কালাৰ ৰাখে, কিন্তু আপোনাৰ কাপোৰযোৰ আজি মই দেখুৱাব নোৱাৰিম, জোতাযোৰ দেখুৱাই দিম আপোনালোকক। চ' জোতাযোৰ আপোনাক মই দেখুৱাইছোঁ আৰু কাপোৰযোৰ মানে মই পিছত ব্লগত কৈছোঁ আপোনালোকক দেখুৱাই দিম যি আনিছোঁ। চ' মই আপোনালোকক জোতাযোৰ দেখুৱাই দিম। যোৰে জোতা চ' মানে গ্ৰীণ হয় মানে মই কাপোৰযোৰৰ কালাৰৰ গ্ৰীণেই হয়। চ' আপোনাক বেলেগ এটা ভিডিঅ' দেখুৱাই দিম বুলি কৈছোঁৱে। চ' মোৰ জোতাযোৰৰ কালাৰ চ' আপোনালোকে চাই লওক, কিন্তু মানে বহুত বেছি ভাল লাগে, ঢিলা হয় মানে বহুত ভাল লাগে পিন্ধি। মই ভাবিলোঁ লৈ লওঁ মানে পূজা আহিছে সেইকাৰণে পূজাত মানে কামত আহিব, সেইকাৰণে মই বঢ়িয়াকৈ ধুনীয়াকৈ কিনি ল'লোঁ মানে চান্সত পাই গ'লোঁ। চ' কিনিলোঁ আৰু মানে আৰু লাষ্টত মানে মই ক'লোঁ যে আৰু বেলেগ এটা ভিডিঅ' লগ পাম আজিলৈ আৰু এইটো।